নমস্কাৰ, আপোনালোকৰ কুমুদৰ পিছফালে থকা চিষ্টাৰ্ণৰ পৰা পানী লিকেজ হৈ থাকে নেকি? পানী লিকেজ হয় যদি ইয়াৰ কাৰণটো চাইফনৰ ফলত পানীটো লিকেজ হয়। চাইফনটো আপোনালোকে ৰিপেয়াৰিঙো কৰিব পাৰে। ইয়াৰ মেইন ৱাছাৰটো ডিফেক্ট আহে আৰু যদি ৱাছাৰটো খোলাৰ পিছতো যদি পানী নৰখে তেনে স্থিতিত চাইফনটোৱে চেঞ্জ কৰি দিব পাৰে। মই নতুন চাইফন লৈ লৈছোঁ। আপোনালোকে যদি এই চাইফনটো লগাই অতি কম খৰচত আপোনাৰ চিষ্টেমটো ঠিক হৈ যাব। আপোনালোকৰ কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি টেংকিৰ পৰা পানীটো নিজে নিজে খতম হৈ যায় অতি সোনকালে? তেনে অৱস্থাত আপোনালোকে কুমুদত এবাৰ চকু ফিৰাই চাব, কাৰণ কুমুদৰ চিষ্টাৰ্ণৰ পৰা পানীটো ফিৰফিৰাই গৈ থাকিব পাৰে। তেনে পৰিস্থিতিত টেংকি খালী কৰি দিব পাৰে। চিষ্টাৰ্ণ বক্সৰ ভিতৰত পানী ৰখাত চাইফনে মেইন ভূমিকা পালন কৰে। যেতিয়া আমি চিষ্টাৰ্ণৰ চুইচটো দবাওঁ তেতিয়া চাইফনটো উঠি পানীখিনি ওলাই অহাত বাট এৰি দিয়ে। ভিডিঅ'টো চাই যদি ভাল পাইছে কমেণ্ট কৰি জনাব। প্লাম্বিং ৰিলেটেড ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি